কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি মই আপোনালোকৰ কাৰণে এটা ৰেচিপি লৈ আহিছোঁ, পটল আৰু মগু দাইলৰ ৰেচিপি দেখাই আছোঁ আপোনালোকক। সেইটোৰ কাৰণে আপোনালোকে কেইটামান পটল এনেকৈ কাটি লৈছোঁ বাকলিয়েৰে, আৰু আলু লৈছোঁ এনেকৈ, আৰু এটা সৰু চাইজৰ বিলাহী লৈছোঁ, আৰু অকণমান মগু দাইল ভিজাই থৈছিলোঁ 1 ঘণ্টামান আগত। এতিয়া সেইখিনি ধুই কিনে মই তৰি থৈছোঁ পানীৰ পৰা। কেৰাহী এটা গৰম কৰি লৈছোঁ, তাতে অকণমান তেল দি পটলখিনি আগে ফ্ৰাই কৰি ল'ম। কেৰাহীটো গৰম হৈ গ'ল, এতিয়া আমি তাত পটলখিনি দি লওঁ। পটলখিনিত অকণমান নিমখ আৰু হালধি দি ফ্ৰাই কৰি ল'ম। নিমখ দি দিছোঁ। আমাৰ ফ্ৰাই হৈ গ'ল, এতিয়া আমি আলুখিনি দি দিম। তেলতে মই এতিয়া 2টা তেজপাত, অকণমান মেথি ফোৰণ দি কেনে আলুখিনি ফ্ৰাই কৰি ল'ম। একেদৰে আলুখিনিতো নিমখ হালধি অকণমান দি ল'ম। এতিয়া 2 মিনিটমান আলুখিনি ফ্ৰাই কৰি ল'ম। আমাৰ ফ্ৰাই হৈ গ'ল, এতিয়া আমি তাতে মগু দাইলখিনি দি অলপমান ভাজি ল'ম, আৰু লগতে অলপ জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু সোৱাদ অনুসৰি নিমখ হালধি দি মই এটা পেষ্ট বনাই লৈছোঁ, সেইখিনি ইয়াতে দি দিম। চাই থাকক। এতিয়া আমি ইয়াতে মছলা গুড়িখিনি নিমখ হালধি দি দিম। বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই, জিৰা আৰু ধনিয়াৰ গুড়ি অলপ দিছোঁ আৰু নিমখ হালধি দিছোঁ। এতিয়া আমি এইখিনি ভালদৰে ফ্ৰাই কৰি লওঁ। মছলাখিনি অকণমান ভাজি ল'লোঁ, এতিয়া আমি তাতে কাটি থোৱা বিলাহীটো দি দিম। দি অকণমান আৰু ফ্ৰাই কৰি তাত পটলখিনি দি দিম। এইখিনি দি অকণমান ভালকৈ লৰাই ভাজি ল'লোঁ। এতিয়া আমি ভাজি থোৱা পটলখিনি দি আৰু 2 মিনিটমান ভাজি ল'ম। অলপমান ভাজি লোৱাৰ পিছত এতিয়া আমি ইয়াতে অলপমান পানী এড কৰি দিম। পানী বহুত দিব নালাগে, অকণমান জাষ্ট বস্তুখিনি সিজিবৰ কাৰণে পানী দি দিম। গৰম পানী দিছোঁ মই। দি অলপমান লৰাই কিনে এই পানী দেখিছে আপোনালোকে কিমানখিনি দিছোঁ, অকণমান চব্জিখিনি ডুব যোৱাকৈ দি কেনে এতিয়া আমি সিজিবৰ কাৰণে এটা ঢাকন লগাই দিম। আমি গেছটো মিডিয়াম ফ্লেমত দি দিম। ৰেচিপি আমাৰ ৰেডি হৈছেই প্ৰায়। পটল আলু সিজি গৈছে, এতিয়া আৰু অকণমান টাইম পানীখিনি শুই যোৱাৰ কাৰণে গেছটো মিডিয়াম ফ্লেমত থৈ দিম। আপোনালোকে কোনে কোনে এনেদৰে খাই পাইছে কমেণ্ট কৰিবচোন, আৰু যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰিব, ভাল পাব খাই। আমাৰ ৰেডি হৈ গ'ল। মই জলকীয়া দিয়া নাছিলোঁ, লাষ্টত 2টা জলকীয়া এড কৰি দিছোঁ, আৰু অলপমান ঘি দি ভালদৰে লৰাই দিছোঁ। এতিয়া মই গেছটো অফ কৰি দিম। আৰু যিসকলে এনেদৰে খাই পোৱা নাই, খাই চাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানলৈ সামৰিছোঁ। আকৌ লগ পাম নতুন এটা ৰেচিপি।